हेलो फ्रेंड्स खबर निश्चय आपनालोকৰ ভাল ময়ো ভালে আছো আৰু এয়া মই দুপৰীয়াৰ ভাত বনাই আছো আজি একদম সিম্পল ৰেচিপি এটা বনাম ভেন্দি ফ্ৰাই আপোনাৰ পিয়াজ আৰু বিলাহী ফ্ৰাই কৰি লৈছো তাৰপিছত অকণমান তাৱাখনত তেল দি কিনে পিয়াজ আৰু ভেন্দিটো মানে ফ্ৰাই কৰিছো তেতিয়া যেটো আমাৰ বিজল বিজল হয় ন হেতু নহয় আৰু ভেন্দি যিখিনি এক্সট্ৰা পানী থাকে সেইখিনি ওলাই যায় তাৰপিছত ইয়াতে মই নিমখ দিছো আৰু হালধি অলপ দিম আৰু আপোনাৰ জিৰা গুৰি দিম বাকি মছলা একো নেদু আৰু এনেকৈ খাই বহুত ভাল লাগে তাৰপিছত ভেন্দিখিনি দি দিম আৰু আপোনালোকে বনাই খাবচোন বহুত টেস্টি লাগে একদম মানে কুইক ৰেচিপি এটা কেতিয়াবা হয় ন আমাৰ মাইকী মানুহবিলাকৰ ভাত বনাব মন নাযায় তেতিয়া আপোনালোকে এইটো পুৰা ইজি ৰেচিপি বনাই খাব পাৰে আৰু বহুত টেস্টি হয় এনেকৈ ভেন্দিৰ বহুত ৰেচিপি আছে ইজি পটক কৰি হৈ যায় আৰু মই ইফালে বেসনৰ পকৰি বনাম হেতু কাৰণে সব কাটি কিনে ৰেডি কৰিছো বেসন আৰু ৰঙালা পকৰি খাই কিনে খুব ভাল লাগে কিন্তু এইটো পকৰি বনাই আছে আৰু এইটো এতিয়া আৰু ৰাতি হল ৰাতি আমি ৰাখি বন্ধন মানে পালন কৰিছো আৰু যেটো ৰাতি সময়টো হৈছে তাৰপিছত পৰিয়ে তাৰ দাদাক ৰাখি পিন্ধাইছে ইমানটো নাজানে পিন্ধাব আমি ধৰি ধৰি নিয়মখিনি কৰাইছো আৰু ভাল লাগে নিয়মবিলাক কৰি কিনে তো এয়া টিকা লগাই দিছে পৰি খুব হেপি আৰু পৰি এতিয়ালৈকে দুবাৰ ৰাখি পিন্ধালে আৰু এইবাৰ 3 নম্বৰ বাৰ ৰাখি পিন্ধাইছে ফাৰ্ষ্ট যেটো 1 ইয়াৰ হোৱাই নাছিল তেতিয়াতো একদম তা নাজানে ৰাখি এতিয়া অলপ জনা হৈছে তথাপি এয়া ৰাখি পিন্ধাই আছে এয়া আৰ্টি কৰিছে পৰি তাই মুখত পুৰা স্মাইল একদম বহুত ভাল পাইছে তাই এইবিলাক এনে ছোৱালী মানুহ ন এইবিলাক কৰি কিনে এনেও ভাল পায় আমি সবে ৰাখি পালন কৰি আছো আৰু এবাৰ হিহঁতৰ ৰাখিটো মোৰ হাজবেণ্ডে লাইট জ্বলা ৰাখি আনিছে যিহেতু সৰু ল'ৰা ছোৱালী ন এইবিলাক ৰাখিয়ে বেছি ভাল পায় ফাৰ্ষ্ট ৰাখিটো চান্দে ৰাখি দিয়া গৈছিল এইবাৰ মানে লাইট জ্বলা ৰাখি আনিছে হি খুব ফূৰ্তি পাইছে ৰাখিটো চাই কিনে আৰু তাতে স্পাইডাৰম্যান হয় ল'ৰা মানে এনে স্পাইডাৰম্যান ফেভাৰিটে হয় দুটাকে মিঠাই খুৱাই দিছে খিলাও ইমান ভাল লাগে ন সৰু ল'ৰা ছোৱালী এইবিলাক কৰিলে পুৰা কিউট লাগে আৰু ডাঙৰে ৰাখি পিন্ধো আৰু সৰু ৰাখি পিন্ধো বহুত ভাল লাগে ইহঁতক চাই কিনে মই বোলে এইবিলাক মেমৰিৰ কাৰণে থৈ দিওঁ যেতিয়া ইহঁতে ডাঙৰ হ'ব তেতিয়া চাব পাৰিব আৰু এইবিলাক আমি কৰাইছিলোঁ আৰু ইহঁতক চব আৰু ৰিয়ানছে মানে তাৰ দাদায়ে পৰিক ৰাখি পিন্ধাইছে একচুৱেলি ল'ৰাই ছোৱালীক ৰাখি নিপিন্ধাই চাগে ন মইতো ইমান নাজানো তথাপি মানে ৰিয়ানছে পিন্ধিছে যে পৰিক নিপিলে কান্দিব সেইটো কাৰণে কান্দিছোঁ আৰু একো নাই ভায়েকেও ভনীয়েকক পিন্ধাব পাৰে ভনীয়েকে ভায়েকক ন একো কথা নাই এইটো বাৰু ডাঙৰ হ'লে নিপিন্ধে বাৰু ডাঙৰ হ'লে লাজ কৰিব ন ল'ৰাই যিহেতু নিপিন্ধাই বাকি ক'বাত যদি পিন্ধাই জনাবচোন মোক কমেণ্টত আৰু এয়া মোক মোৰ পেহী ছোৱালীয়ে ৰাখি পিন্ধাইছে মোৰ হাজবেণ্ডকো পিন্ধাইছে এয়া আৰু এয়া মোৰ মানে বৰদেউতা মানে হাজবেণ্ডৰ বৰদেউতা ছোৱালী হয় তাইও আমাক ৰাখি পিন্ধাইছে আৰু এয়া হৈছে পৰি সৰু ভাইটি তাৰ এবছৰ হোৱাই নাই পৰি এটাক ফাৰ্ষ্ট টাইম ৰাখি পিন্ধাইছে যিহেতু ৰিয়ানছক অলৰেডি দুবাৰ ৰাখি পিন্ধাইছে কিন্তু তাক কেতিয়াও ৰাখি পিন্ধোৱা নাছিলে 1 বছৰ হোৱাই নাই এবাৰ সিহঁতৰ ফাৰ্ষ্ট ৰাখি হয় তো আৰু পৰিয়ে বেছি এক্সাইটেড দুটা ভাইটি এটা দাদা এটা ভাইটি ৰাখি পিন্ধাব পাৰিছে আৰু সিও বেচাৰা একো গমেই পোৱা নাই কি হৈ আছে ধুনীয়া কৰি বহি আছে পৰি ৰাখি পিন্ধাব এয়া ৰাখিৰ শ্বপিং পৰি মানে বুৱালৈকে আমি দুটা ড্ৰেছ লৈছোঁ এয়া শ্বপিং কৰিব গৈছিলোঁ এয়া তাৰ নেক্সট ডে ৰাতিপুৱা উঠিলোঁ
গা ধোৱাই নাই, গাটো অলপ পিছত ধুম, অলপ দেৰি কৰি গা ধুম। এতিয়া জাষ্ট উঠিলোঁহে আৰু পৰিয়ে মানে বহুত উৎপাতি কৰি আছে। কালি আমি শ্বপিঙত গৈছিলোঁ পেণ্টালঞ্চত, তাৰপিছত ইহঁতৰ কাৰণে মানে ৰাখী গিফ্ট লোৱা নহ'ল, তো মানে এনে চেলিব্ৰেশ্যন এটা দিলোঁ আৰু। তাৰপিছত পেণ্টালঞ্চৰ পৰা দুজনীৰ কাৰণে ড্ৰেছ কিনিলোঁ, তাৰপিছত আহি গ'লোঁ আৰু। মই বহুত দিন ভ্লগ দিয়াই নাই, মানে অলপ বিজিও আছিলোঁ ন, সেইটো কাৰণে ভ্লগ দিয়া নাই। এতিয়া মাজে মাজে দি থাকিম আৰু ভ্লগ আপোনালোকক। আৰু আউচ আউচ মিংগো 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 পৰি 1 2 3 बोलो 4 4 1 2 3 4 2 बोलो 1 2 3 इधर देखो। तुम्हारा खिलौना सब नीचे क्यों फेंक दिया? देखी 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 यार रूमर अवस्था चाওক আমাৰ পুৰা পৰিয়ে ৰুমত কালাৰ কৰি কিনে অৱস্থা নাইকিয়া কৰি দিছে। আৰু এটা বস্তু দেখাই আছো, এয়া চাওক। এক সেকেন্ড, এয়া দেখিছে আপোনালোকৰো বাচ্চা আছে যদি গম পাইছে আৰু এনেকা হয়ে, ৰুমৰ অৱস্থা নাইকিয়া কৰি দিয়ে। ঠিক আছে, ভ্লগটো এইখিনিতে সমাপ্ত কৰোঁ। আন এটি ভিডিঅ'ত মই লগ পাই আছোঁ আপোনালোকক। আজিলৈ এইখিনিয়ে।